মইনা মইনা দেউতা গৈছোঁ ৰ এই ৰাজীৱক কৈছোঁ মোক লৈ এক কাপ চাহ আনিবৰ কাৰণে। ৰাজীৱে কিবা কাম কৰি আছে, ময়ে আনি দিওঁ ৰ। তোক আনিব দিছে নেকি? ৰাজীৱক কাম কৰাকৈ ৰাখিছোঁ, ৰাজীৱে আনি দিব। যাওঁ, ৰাজীৱক ক'লি হ'ল। ক'ত যা তই? চাহ বনাবৰ কাৰণে তোক কোৱা নাই নহয়, মোকে কৈছে। আৰু এখন ঘৰত মই চাহ খাওঁহে। মই জানো তোক দেউতাই কিয় খং কৰে, কাৰণ মোক দেউতাই বহুত মৰম কৰে। সেইকাৰণে মোক দেউতাই কষ্টও কৰিব নিদিয়ে, সেইকাৰণে তোক খং কৰে। তোক কিন্তু মই বহুত ভাল পাওঁ দেই। এই চিখত দিয়াই দিম ৰ মিক্স কৰিবা দি অলপ মিঠাই আজিকালি চিখৰ দাম বহুত হৈ গৈছে, গম পাইছে নে নাই? মিঠা হ'ব কি খবৰ শুনি এইটো শুনি বা চিনিয়ে বনাই ৰ মই চিনি পোৱা নাই মোক চিনি পোৱা নাই পোৱা নাইতো। কি কথা কয় দে আলু কি এলা বৰ মই কানা নেকি? আমি বৰ নি বৰ আনবা নেকি আমাক? ব্ৰ কৈছো ব্ৰ মানে ব্ৰ মাৰি লগৰীয়া ভাই বুলি কয় ব্ৰ। আচ্ছা তো চাহিল নেকি? মই চাহিল, মোক চিনি পোৱা নাই তই? আহিল বোলে ক'ত থাকা কৰিছে তো আজিকালি? মই আজিকালি বাহিৰত থাকো ভাই। কিবা কৰিছে নেকি? কিবা কৰিছে মানে নাই আৰু বাহিৰত নাই কি মানুহ কি লাগে মজা ন আমিয়ে খবৰ নাই কি ক দেখ ভাই তই বহুত ডাঙৰ মানুহ হৈ গেলি আই। ডাঙৰ মানুহ চুৰক ভাই হোৱাট ইজ বেনানা কি কৈছে এইগিলা? কি হে বেনানা বেনানা মানে নাজনা কল খাই দিল কল চেলে কেনে দিন খাই দিল কল বুলি কই না আমাৰ ইংলিশও জানা হৈছে ভাই বেনানা বুলি কয় ইংলিছত গম পাইছ? এক লাঠি মেৰিম তোৰে এক বাহিৰৰ ভাষা যে একে গাঁৱৰ জেগাত আহিব লাগিব। বুজি নাপায় আজিকালি কি তো এলা ইংলিছ ইউজ বাদ দি পঢ়ে নে মানে আমাৰ গাঁৱত আগতে জিংকে কৈছে এই কথা কল বুলি নৰবে এক লাঠি মাৰা কল খোৱা কল বুজি না হিংকে কো এলা পৰিলাম কথা নকপি শিখৰ কি কয় ব্ৰ শিখৰ আমি নজদি খাও কে লাগি শিখৰ ধনী মানুহ গৈছে ইয়াৰ হাউৰি ব্ৰ ঐ ভাই ইয়াৰ ইংলিছ থবা দি নথবা তইতো মোৰ ৰাখ জানাই জানো আৰে মই এটা কাপোৰ খুলিম একবাৰ বিহু ডান্স কৰি এটা গোটা গাঁওখনে দাউৰি দি গোটা গাঁৱৰ মানুহ মৰিব কিন্তু ৰিস্ক কিন্তু ইয়াৰ হ'ব নাই নকয় ইংলিছ নকবি দে মইনা এইফালে দেউতা কালি ঘৰত থাকিবি। মোৰ লগৰ ল'ৰাজন আহিব, তাৰ লগত তোৰ বিয়া ফিক্স কৰিছোঁ। বাহিৰত চাকৰি কৰে। মই তাতে বিয়া নহওঁ, মোৰ পঢ়াৰ বাকী আছে, পঢ়া শেষ হ'লেহে মই বিয়াৰ কথা ভাবিম। বিয়াৰ কথা তই ভাবিব নালাগে, মই ভাবিম। তোৰ মতে শুনি গৈছ। কালি ঘৰত থাকিব কৈছোঁ, ঘৰত থাকিবি যা। হ'ব ঐ ৰাজীৱ, তই গম পাইছা ন দেউতাই যি মোক বিয়া দিবা ওলছি? তই কিবা এটা কৰ, নহ'লে মই তোক নাপালে কিন্তু মই মৰি যাম। মই মোক দেখা নাপাওঁ আৰু। তই পাগল হৈছে নেকি? তোৰ দেউতাৰে নিদিলি মই এতিয়া কি কৰিম? মই এখন ঘৰত কি তই জানা না নাজানা? এজন কাম কৰা হে মই। মোক দিব নেকি কাম কৰা এটা ল'ৰাৰ লগত? দিব মোক? নেদে, কেতিয়াও নেদে। আৰু এই বিয়া সম্ভৱ নহয়। আৰু তই মোক পাহৰি যা। যি সৰুতে ভাবিছিলোঁ সেই পাহৰি যা এতিয়া। ভাবি চাবি কিন্তু একবাৰ। কাল বাছ বহ দেউতাৰে ক'ত? না অলপ পাপা অলপ ব্যস্ত হৈছে কামত, মই যাব লাগে সংগীতক মাতি দেচোন পটপট, তাৰমানে কাম আছে মোৰ। আহোঁতেতো একো কষ্ট হোৱা নাই? নাই হোৱা নাই কষ্ট হোৱা নাই। দে বহাচোন, মই সংগীতাক মাতি দিওঁ। মাই সংগীতা চাওঁ দেচোন, মই তোমাৰ লগত প্ৰেমৰ চেষ্টা কৰিম। কাৰণ মই তাৰ অবিহনে মই চেষ্টা নকৰোঁ।
আংকুল মই যাওঁ আৰু যাবাই নেকি যাওঁ ঠিকে আছে এতিয়া দেউতাকে পঠাই দিবা বাকী আমি দিন বাৰটো ঠিক কৰিব লাগিব হ'ব মই চেষ্টা কৰিম দা যাবা ভাল কৰি যাবা অঁ দা দেউতা দেউতা কি হ'ল সংগীতা দেউতা কি হ'ল দেউতা 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 কি হ'ল দেউতা কি হ'ল দেউতা 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 কি হ'ল তোৰ নাই মোৰ একো হোৱা নাই মাথাটো ঘূৰাইছিল সি মোক দেখিও নেদেখাব ধৰিছে পৰা দেখাব পাইছে গাঁৱৰ পৰিৱেশ আৰু বাহিৰৰ পৰিৱেশ নিমিলে গম পাইছা না আৰু কথাত আছে যে চিন কাঠৰ থোৰা নলগাবা এই কথাষাৰ সত্য আৰু সংগীতৰ কাৰণে তয়ে যোগ্য সংগীতক তোৰ বাদে আৰু কোনেও বুজি নাপায় হয় ৰাজীৱ তই দেউতাক এতিয়াও ভুল বুজি আছা নাই মই ভুল বুজা নাই কাৰণ মোৰ এইটো হ'ব লগা আছিল কাৰণে হৈছে তোৰ মনত আছেনে আমি যে সৰুতে দৰা কইনা খেলিছিলোঁ পুতলারে কইনা ডরা নেখেলুতে এতিয়া মই ডাঙৰ হলো ভাল নালাগে পুতলারে কইনা ডৰা নেখেলুতে এতিয়া মই ডাঙৰ হলো ভাল নালাগে গাভৰু হলো হি গম নোপোৱাকে কত দেখো আজি মোৰ মন নবহে যা গাভৰু হলো হি গম নোপোৱাকে কামে কাজে আজি মোৰ মন তোৰ এতিয়াও মনত আছে সেই আগৰ পুৰণা কথাবোৰ অঁ মনত থাকিবই তোক যে সঁচাকৈ ভাল পাইছোঁ হাই গাইছ হাই আমি বহুত দিন ভিডিঅ' দিব পৰা নাই আজি ভিডিঅ' বনালোঁ কেনেকুৱা হৈছে বা নাজানো যদি ভাল লাগে কমেণ্টত জনাব আৰু বাকী কি কি কৰিব লাগে সেয়া আমাৰ সংগীতা কৈ দিব কৈ দে সকলোৱে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব কমেণ্টো কৰি দিব আৰু কমেণ্টো কৰি দিব সকলোৰে মৰম আশীৰ্বাদ বিচাৰিছোঁ ধন্যবাদ বাই বাই